নমস্কাৰ বন্ধু বান্ধৱীসকল আমি ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ বিষয়ে একোটাকৈ ভিডিঅ' প্ৰস্তুত কৰি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু এই চিৰিজটোৰ এইটো প্ৰথম ভিডিঅ' আৰু আজিৰ ৰাজ্য হ'ল উৰিষ্যা। উৰিষ্যাৰ সৰ্বমুঠ জিলাৰ সংখ্যা হ'ল 30খন। উৰিষ্যাৰ ৰাজধানী হ'ল ভুৱনেশ্বৰ, যাক কোৱা হয় চিটি অৱ টেম্পলছ বুলি বা মন্দিৰৰ নগৰী বুলি। উৰিষ্যাৰ প্ৰতিষ্ঠা দিৱস হ'ল 1 এপ্ৰিল 1936 চন। মুখ্যমন্ত্ৰীগৰাকীৰ নাম হ'ল নবীন পাটনায়ক। উৰিষ্যাৰ মুঠ মাটিকালি হ'ল 60,162.4 বৰ্গ কিলোমিটাৰ। 2011 চনৰ লোকপিয়ল অনুসৰি উৰিষ্যাৰ জনসংখ্যা হ'ল 4,19,47,358 জন। উৰিষ্যাৰ সাক্ষৰতাৰ হাৰ হ'ল 73.45%। ৰাজ্যখনৰ কাষৰীয়া ৰাজ্যসমূহ হ'ল পশ্চিমবংগ, ঝাৰখণ্ড, ছত্তীশগড় আৰু অন্ধ্ৰপ্ৰদেশ। ৰাজ্যিক ভাষা উৰিয়া যদিও ইয়াত বসবাস কৰা লোকসকলে 22টা জনজাতীয় ভাষাও ব্যৱহাৰ কৰে। ইয়াত বিভিন্ন ধৰ্মৰ বিভিন্ন জাতিৰ লোকে বসবাস কৰে যদিও তাৰে কেইটামান প্ৰধান জাতি হ'ল বাধেই, বিন্ধানী, বিন্দানী, বাৰাজী, বাৰৈ, সংকুয়া তাঁতী, গোলা তাঁতী, লাজ্য নিবাৰণ, হংচী তাঁতী, কাপাদিয়া, কান্ধামালী, থানাবতী, পাণ্ডাৰামালী, পাণ্ডাৰিয়া, ওদা খাণ্ডায়াত, বায়ালিচা, ওদা পাইকা, হালদিয়া আৰু তেলিকলি। উৰিষ্যাৰ শাস্ত্ৰীয় নৃত্য হ'ল উৰিষ্যি আৰু জাতীয় নৃত্য হ'ল তালখাই। উৰিষ্যাৰ জনপ্ৰিয় উৎসৱ হ'ল জগন্নাথ মন্দিৰৰ ৰথ যাত্ৰা। উৰিষ্যাৰ মুঠ জনসংখ্যাৰ 93.63% হিন্দু ধৰ্মাৱলম্বী লোক, 2.70% ইছলাম ধৰ্মাৱলম্বী লোক, 2.77% খ্ৰীষ্টান ধৰ্মৰ, 0.05% শিখ, 0.03% বুদ্ধ, 0.02% জৈন, 1.14% অন্য ধৰ্মৰ লোক আৰু 18% এনে লোকে বসবাস কৰে যিকোনো ধৰ্মত বিশ্বাস নকৰে। উৰিষ্যাৰ জাতীয় সংগীত হ'ল বন্দে উৎকলা জননী। উৰিষ্যাৰ জাতীয় জন্তু হ'ল সৰহপহু। জাতীয় পক্ষী হ'ল ইণ্ডিয়ান ৰুলাৰ, যাক অসমীয়াত আমি নীলকণ্ঠ পক্ষী বুলি কওঁ। জাতীয় ফুল হ'ল অশোক ফুল। উৰিষ্যাৰ জাতীয় গছ হ'ল আহত। উৰিষ্যাৰ পৰ্যটনৰ মুখ্য আকৰ্ষণৰ কেইখনমান কেন্দ্ৰস্থল হ'ল জগন্নাথ মন্দিৰ, কৰ্ণাক সূৰ্য মন্দিৰ, লিংগৰাজ মন্দিৰ, উদয়গিৰি আৰু খাণ্ডাগিৰি গুহা, সম্বলপুৰ, চিল্কা হ্ৰদ, পুৰী বীচ, নন্দনকানন জুলজিকেল পাৰ্ক, গল্ডেন বীচ, চিমলিপাল ৰাষ্ট্ৰীয় উদ্যান, ৰাজাৰাণী মন্দিৰ ইত্যাদি। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।